Hey everyone, স্বাগতম জনাইছো মোৰ চেনেলটিলৈ আশা কৰোঁ সকলোৱে যাতে ভালে আছে। আজি আকৌ আপোনালোকৰ মাজলৈ লং ব্লগ এটা লৈ আহিছোঁ। এয়া দেখিছে ন আমাৰ টিখৰটো চিঞৰি আছিলে, ভিডিঅ' কৰিবই দিয়া নাই, সেইকাৰণে কোচতে লৈ লৈছোঁ, এতিয়া মনে মনে আছে। তো থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই চাগে। আৰু ইফালে মই এনেকৈ ৰেডি হৈ বহি আছোঁ, কাৰণ ৰাতিপুৱা এটা কামত ওচৰতে যাবলগীয়া হ'ল, সেইকাৰণে। তো এতিয়া কাপোৰ চাপোৰ খুলি ফ্ৰেছন আপ হ'ম আৰু ঘৰ চব অকণমান চাফ চিকুণ কৰিম, তাৰপিছত পঢ়িবলৈ বহিম, কাৰণ আজি হৈ গৈছে শনিবাৰ আৰু সোমবাৰ পৰা মানে এদিন আছে আমাৰ ছেশ্যনেল এক্সাম ষ্টাৰ্ট হৈ যাব। আৰু যিহেতু আমি লাষ্ট টাইম এবাৰ চিলেবাছটো অকণমান লেণ্ডি হয় আৰু অকণমান ডিফিকাল্ট হয়, চ' বহুত নোটছো বনাব আছে, বনাইছোঁ যদিও এতিয়াও বহুত বাকী আছেগৈ। তো সেয়াই আজি সেইকাৰণে কলেজো নাই যোৱা, সেয়াই কৰোঁ বুলি ভাবিলোঁ। আৰু আপোনালোকৰ মাজলৈও ভিডিঅ' এটা আনিছোঁ, কি কৰোঁ কি নাই দিনটো কেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ সেয়াই দেখুৱাম। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক, হয় নেটতো। আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱাবোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আৰু মই আনি থাকিব পাৰোঁ। এতিয়া ইয়াত টুটুক মায়ে ভাত সানি দি আছে, মই তাক কোচতে লৈ আছোঁ। এইফালে পানী আৰু ভাতৰ বাতি দি দিছে, তাৰপিছত বহাই দিম। তাৰ কাৰণে এটা বনাব লাগিব পিঞ্জৰা, ইয়াতে থাকি থাকি তাৰ আমনি লাগি গৈছে চাগে। আৰু চাওকচোন লেতেৰাটো গোটেই লেতেৰা কৰি থৈছে, মুড়ি খাবলৈ দিছিলে মুড়ি চুই পেলাই থৈছে। এইটো চাওক কচুটো, ভাত দেখিলে যে এতিয়া তাত যাব লাগে আকৌ খাবলৈ। তো তাক থৈ মেলি এতিয়া মই এইফালে ধুই থোৱা আছিলে কুশ্বন কভাৰবোৰ, মানে চোফাৰ কভাৰবোৰ, সেয়াই পাৰি দিছোঁ। সেনেকৈ থৈ দিয়া আছিলে, শুকালে এতিয়া। তো সেয়াই চব ঠিক কৰি লৈছোঁ, চিজিল কৰি। দেন আকৌ ভাত খোৱা টেবুলখন অকণমান চাফা কৰি ল'ম। কাপোৰটো চেঞ্জ কৰা নাই, এনেকৈ ফাৰ্ষ্টত কৰি লৈছোঁ, সামৰি লৈছোঁ গোটেইখিনি যি কৰিব আছে। তাৰপিছত কাপোৰ চাপোৰ চেঞ্জ কৰিমগৈ। তো অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ ইয়াত, নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। তো এইটো ৰুম হৈ গ'ল। এতিয়া মই বিচনাও পৰা নাছিলোঁ, সেয়াও পাৰি মেলি ঠিক কৰি লৈছোঁ। মাহঁতৰ লেপখন মায়ে জাপিলে বাৰু, তথাপি পৰা নাছিলে, লেপখন জাপি থোৱা আছিলে। তো চব সেয়া এনেকৈ চিজিল কৰি লৈছোঁ, অকণমান জোকাৰি লৈছোঁ হাতেৰে আৰু অকণমান চিধা কৰি দিছোঁ। তো ইয়াতে শুওঁ, এখন বিচনাত পুতলাকেইটা আছে যে মই শুওঁ, আৰু ইখনত মা আৰু ভণ্টি শুৱে। দেন এতিয়া হৈ গ'ল পাৰি। এতিয়া মই কাপোৰ চেঞ্জ কৰি লওঁগৈ, ঘৰ কাপোৰটো পিন্ধি লওঁ, ঘৰ চৰ সাৰিব মেলিব লাগিব যে, আপোনালোকে চাই থাকক। সেইকাৰণে এয়া মই চেঞ্জ কৰি ল'লোঁ ঘৰ কাপোৰলৈ। যিমান যি নহওক ঘৰ কাপোৰ পিন্ধিহে অকণমান কমফৰ্টেবল ফিল হয় নাই বাৰু। তো এতিয়া কাপোৰ চেঞ্জ কৰি মই ঘৰটো সাৰিবলৈ লাগি গ'লোঁ। এইটো ৰুম সাৰি মেলি আহিলোঁ, পাকঘৰটো সাৰিলোঁ, এতিয়া এইটো ৰুম সাৰি দিছোঁ। দেখিছেই ন, সদায় সাৰিলেও ঘৰটো বহুত লেতেৰা ওলায়েই, কি ক'ম আৰু। তো সেয়া সাৰি দিছোঁ। ভিডিঅ'বোৰ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, বহুত বেছিয়ে ফাষ্ট কৰি দিছোঁ, লাহে লাহেকৈ সাৰি আছিলোঁ বাৰু। যদি অৰিজিনেলকৈ দিবলগীয়া হ'লহেঁতেন তো বহুত বেছি দীঘলীয়া হৈ গ'লহেঁতেন। আৰু ইয়াতে কৰি দিছোঁ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ঘৰ চৰ সাৰি হাত মুখ ধুই ল'লোঁ আকৌ। দেন এফালে মায়ে ভাত বাঢ়ি দিছে, সেয়া খাবলৈ বহিছোঁ, যিহেতু দুপৰীয়া ভাত খোৱা নাই। চ' এয়া বিনছ আলু চব্জি, দাইল আছে, মাছ ফ্ৰাই আছে, আৰু সেয়া ভাত। আৰু এইফালে জলকীয়া আচাৰ হয়, সেইটো সৰু বটলটো দেখিছে যে, সেয়াই খাই লৈছোঁ। এইফালে নেমু, গোল নেমু নিমখত দিয়া আছিলে, সেয়া উলিয়াই দিছে মায়ে। খাই মেলি এতিয়া মই পঢ়িবলৈ বহিছোঁ, যিহেতু এক্সাম আছে কৈছিলোঁ। এতিয়াহে বহিছোঁ ঘৰৰ কাম কৰি মেলি। তো সেইফালে প্ৰথমে মই লিখি ল'ম, নোটছ বনাই ল'ম এতিয়া প্ৰথমে। চ' নোটছ বনোৱাৰ পিছত আকৌ মই ৰিভাইজ কৰিব লাগিব। তো সেয়া এইফালে নোটছখিনি প্ৰথমে বনাই ল'ম, তাৰপিছত ৰিভাইজ কৰিম। দেন এতিয়া ৰেষ্ট লৈছোঁ অকণমান, নহ'লে একেৰাহে পঢ়ি থাকিলে কিবা লাগে, হয় নাই। তো এতিয়া তহঁতৰ লগত খেলি ল'লোঁ, সিও খেলিবলৈ বিচাৰে অকণমান, সেইকাৰণে খেলি মেলি তাৰপিছত আকৌ ফুলত পানী চানী দি ল'লোঁগৈ। তাৰপিছত গাটো একেবাৰে ধুই আহিলোঁ, ধুই আকৌ ঘৰটো মুচি দিছোঁ। ঘপককৈ আলহী আহিম ক'লে, মানে পংকজৰ আইতা আৰু জেঠাই আহিম ক'লে ঘপককৈ, তো সেয়াই মুচি দিছোঁ। তাৰপিছত বগৰীটোতে খাই ল'লোঁ মাজতে। আৰু মোৰ নেইল পেইণ্ট আঁতৰি গৈছিলে নখৰ পৰা, এয়া দেখিছেই ন, গোটেই আঁতৰি গৈছিলে, সেয়াই লগাই ল'ম ভাবিলোঁ। চ' সেয়া লগাই তাৰপিছত আহিলে আইতা জেঠাই, কথা চথা পাতিলোঁ, চাহ তাহ দিলোঁ। এয়া অকণমান ভিডিঅ' কৰি দিছোঁ, বেছি ভিডিঅ' নাই কৰা। তো চাহ তাহ খাই কাপোৰ চালে, যিহেতু মই কাপোৰৰ বিজনেছ আৰম্ভ কৰিছোঁ, বহুত দিনৰ পৰা কৈ আছিলে ল'ম বুলি। তো পচন্দ কৰি মেলি লৈ গ'ল 3যোৰ। এয়া বাকীকেইযোৰ এইফালে উলিয়াই থৈছোঁ, এইকেইযোৰ এতিয়া মই সামৰি ল'ম। সামৰি মেলি তাৰপিছত আকৌ চাহ খাম, যিহেতু গাখীৰ চাহ মই খোৱা নাই, মাহঁতক আৰু জেঠাই আইতাহঁতক বনাই দিছিলোঁ। তো এইফালে লাল চাহ খাই লৈছোঁ, ভণ্টি আৰু মই মিঠাইৰ লগত। আৰু এইফালে এতিয়া মাৰ প্ৰেছাৰটো চাই দিছোঁ। দেন প্ৰেছাৰ চাই ডিনাৰ কৰিলোঁ, ডিনাৰ কৰি ইফালে এতিয়া পঢ়িবলৈ বহিছোঁ, ৰিভিজন কৰোঁ বুলি ভাবিলোঁ অকণমান। দেন ৰিভিজন কৰি মেলি 11টামান বাজিল, প্ৰায় 11-12টা। তো পঢ়ি মেলি শুবলৈ বুলি গ'লোঁ। তো ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা লাগিলে জনাব। আৰু বেছি এনেকৈ ভিডিঅ' কৰা নহ'ল, আলহী আহোঁতে ভিডিঅ' কৰিবলৈ অকণমান বেয়া লাগে, হয় নাই। এতিয়া তেওঁলোকে ভাল পায় নে বেয়া পায় ক'ব নোৱাৰি ন, আৰু ঘপককৈ কেমেৰাত উঠাই দিলেও বেয়া লাগে। সেইকাৰণে মই এনেকৈ ভিডিঅ' কৰা নহ'ল, অকল চাহ তাহ বনাই দিওঁতে সেইডোখৰ আৰু কাপোৰখিনিহে ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। চ' সেয়াই আৰু, নতুনকৈ আহিছোঁ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।
আৰু নেক্সট কিবা ভিডিঅ' লাগে যদি জনাব কমেণ্ট ছেকশ্যনলৈ আজিলৈ আহিছোঁ বাই বাই